এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই প্ৰথমে স্পষ্ট কৰক তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মন্তব্য দিয়াৰ যোগ্য ব্যক্তি হয়নে নহয়, এইটো তেওঁ প্ৰথমে নিজৰ স্পষ্ট কৰক। মহাভোজত যে মাখি, কেঁচু, কুমতি এইবিলাকে আহি যে আহাৰ গ্ৰহণ কৰে, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেনেকৈ আছিল হাগ্ৰামা মহিলাৰীৰ শাসনকালত। এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কি কৰি আছিল সুধিবচোন। তেওঁক মানুহ হিচাপে পৰিচয় দিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ। এই ঠিকাদাৰ নাছিল জানো তেওঁ? কিমান ঠিকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPFৰ শাসনকালত তেওঁ কৰিছিল। সংবাদ মাধ্যমত আমি BTC চৰকাৰৰ এজন ৰেছপনচিবল ব্যক্তি, EM মানে আমাৰ ইয়াতে মন্ত্ৰী, অতি ৰেছপনচিবল দায়িত্বত থকা এজন ব্যক্তিয়ে মিডিয়াত আহি যি ধৰণৰ ভাষা প্ৰয়োগ কৰে অতি দুখ লগা। প্ৰমোদ বড়ো ডাঙৰীয়াৰ EM, UPPL দলৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যি ধৰণে মিডিয়াৰ আগত আহি নিজকে এজন হাস্যকৰ কমেডি চৰিত্ৰৰ ব্যক্তি হিচাপে দেখাইছে আৰু অশালীন ভাষা প্ৰয়োগ কৰিছে, এইবিলাক অতি দুৰ্ভাগ্যজনক। প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ মুখত, নাকত, কাণত য'তে লগাই লাগাম লগাক। এনেধৰণৰ ভাষ্য, এনেধৰণৰ ব্যৱহাৰ, এনেধৰণৰ কথা বতৰা এই চৰকাৰৰ, যদি ইমান এটা ভাল অঞ্চলৰ চৰকাৰৰ EMৰ মুখত কেতিয়াও শোভা নাপায়। তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কটু মন্তব্য কৰে। তেওঁ সমস্যা হৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যেতিয়া আমি টাইগাৰ, বনৰ ৰজা টাইগাৰৰ লগত যেতিয়া আমি তুলনা কৰিছোঁ, যিদৰে বালা চাহেব থাকৰেক কৰা হৈছিল, যিদৰে আজাদ হিন্দ ফৌজৰ যিটো চিম্বল, পতাকাৰ যিটো চিম্বল, বাঘৰ চিম্বল আছিল, এই বাঘৰ লগত আমি আমাৰ কৰ্মকৰ্তাসকলে যি ধৰণে আমি ভাবোঁ হাগ্ৰামা মহিলাৰী, বাঘৰ লগত তুলনা কৰাত তেওঁলোকৰ গাত পুৰপুৰণি উঠিছে। তেওঁ বাঘক ভয়ংকৰ প্ৰাণী বুলি কৈছে, কিন্তু বাঘ আটাইতকৈ ধুনীয়া প্ৰাণী। বাঘ হ'ল ভাৰতবৰ্ষৰ নেশ্যনেল এনিমেল, ৰাষ্ট্ৰীয় প্ৰাণী ভাৰতবৰ্ষৰ। গোটেই পৃথিৱীৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা য'ত বাঘ নাই, ভাৰতত বাঘ চাব আহে, কাজিৰঙাত বাঘ চাব আহে, মানাছত বাঘ চাব আহে, বিভিন্ন ফৰেইন টুৰিষ্ট আহে, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহে, বাঘ চাবৰ কাৰণে আহে। নৰখাদক বুলি চাব নাহে, এটা একদম বনৰ ৰজা, এটা ধুনীয়া আকৰ্ষণীয় প্ৰাণী বুলি চাব আহে। আৰু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেনেকুৱা সাহসী, ধুনীয়া কল্পনা কৰোঁ। আজি এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই প্ৰথমে স্পষ্ট কৰক তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মন্তব্য দিয়াৰ যোগ্য ব্যক্তি হয়নে নহয়, এইটো তেওঁ প্ৰথমে নিজৰ স্পষ্ট কৰক। তেওঁ বাঘৰ বিষয়ে কৈছে নহয়, মই বাঘৰ বিষয়ে তেওঁক কওঁ। জৰ্জ চেলাৰ বুলি এজন চাইণ্টিষ্ট আছিল, বাঘৰ চাইণ্টিষ্ট। তেওঁ কৈছিল বাঘে যেতিয়া এটা অৰণ্যত আহাৰ গ্ৰহণ কৰে, সেই আহাৰ গ্ৰহণটো বোলে মহাভোজ। মানে বাঘে যেতিয়া এটা জন্তু খায়, অকল বাঘে সেইটো নাখায়, বাঘক যিমান দৰকাৰ সিমানে খায়। বাঘে খাই অলপ গুচি যোৱাৰ পিছত তাতে গাহৰি আহে, মাখি আহে, শগুন আহে, পোক পতংগ আহে, সকলো ধৰণৰ জানুৱাৰ আহি পেলাই সেই খাদ্য ভক্ষণ কৰে, বাঘৰ খাদ্য ভক্ষণ কৰে। বাঘে মহাভোজ এটা আয়োজন কৰে বুলি বাঘৰ ডাঙৰ বিজ্ঞানিক জৰ্জ চেলাৰ্ছ, এইবিলাক তেওঁ গম নাপায়, কৈছে। আৰু মই তেওঁক প্ৰশ্ন কৰিব খোজোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেতিয়া মহাভোজ বাঘ হিচাপে যেতিয়া ইয়াতে আছিল, এই ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই কি কৰি আছিল সুধিবচোন। তেওঁক মানুহ হিচাপে পৰিচয় দিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ। এই ঠিকাদাৰ নাছিল জানো তেওঁ? কিমান ঠিকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPFৰ শাসনকালত তেওঁ কৰিছিল আৰু কেনেকৈ পইচা গোটাইছে। তাৰ আগত তেওঁ কি আছিল, তেওঁৰ হিষ্ট্ৰী চবেই জানে। তেওঁ বেলেগৰ হিষ্ট্ৰী জানে বুলি কৈছে নহয়, তেখেতৰ হিষ্ট্ৰীও চবেই জানে। আৰু এই যে মহাভোজত যে মাখি, কেঁচু, কুমতি এইবিলাকে আহি যে আহাৰ গ্ৰহণ কৰে, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া তেনেকৈ আছিল হাগ্ৰামা মহিলাৰীৰ শাসনকালত। আৰু তেওঁ আজি ইমান ডাঙৰ ডাঙৰ কথা কয়, মুখত শোভা নোপোৱা কথা কয়। মই অনুৰোধ জনাম, তেখেতক কৈ লাভ হ'বনে নহ'ব নাজানো, মই প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাম তেওঁ তেখেতৰ EM বিলাকক অলপ নাকি লগাক, মুখত যাতে ভাল কথা থাকে, দায়িত্ব
যি একাউণ্টেবিলিটি আৰু ৰেছপনচিবিলিটি তেওঁলোকৰ ভাষাত প্ৰকাশ পায় তেনেধৰণৰ হ'ব লাগিব তেতিয়াহে এই অঞ্চলটোৰ যিটো শোভা এই শোভাটো প্ৰকাশ পাব